Hello students, welcome to MG Sir. 4 নং প্ৰশ্নটো হ'ল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে বৰ্গমূল নিৰ্ণয় কৰিবলৈ তোমালোকে দীৰ্ঘহৰণ পদ্ধতি আছে, তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি আছে আৰু আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিও কি উলিয়াব পাৰোঁ, বৰ্গমূল উলিয়াব পাৰোঁ। এতিয়া 1764 আমাক বৰ্গমূল নিৰ্ণয় কৰিব দিছে। কি পদ্ধতি ব্যৱহাৰ কৰি? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি। গতিকে প্ৰথমতে আমি 1764 মৌলিক উৎপাদক উলিয়াব লাগিব। ঠিক আছে, মৌলিক উৎপাদক বিশ্লেষণ কৰিম আমি। 1764 মৌলিক উৎপাদক বিশ্লেষণ কৰিম। প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণ কৰিলে প্ৰথমতে আমি চাব লাগে 2ৰে। গতিকে এককৰ ঘৰৰ অংকটো কি? 4। এককৰ ঘৰৰ অংকটো 2ৰে হৰণ যায়নে? 4ক 2ৰে হৰণ যায়, 2 2 গুণ 4, তাৰমানে গোটেই সংখ্যাটোকে 2ৰে হৰণ যাব। গতিকে 2 8 গুণ 16, 17ৰ পৰা 16 গ'লে কিমান থাকিল? 1, আৰু এই 6টো নামি আহিল, কিমান হ'ল? 16, 2 8 গুণ 16, 2 2 গুণ 4। পুনৰ যাব 2ৰে, কাৰণ এককৰ ঘৰৰ অংকটো 2 আৰু 2 2ৰে বিভাজ্য হয়। গতিকে 2ৰে যোৱালৈকে আমি 2ৰে লিখিম। 2 4 যা 8, 2 4 যা 8, 2 1 যা 2। এইবাৰ 2ৰে নাযাব, কাৰণ এককৰ ঘৰৰ অংকটো 1, একক যিহেতু 2ৰে নাযায়, গোটেই সংখ্যাটোকে 2ৰে নাযাব। এবাৰ চাব লাগিব আমি কিহেৰে? 2ৰ পিছত অহা মৌলিক সংখ্যা কি? 3। আচ্ছা, 3ৰে যদি চাব লাগে আমি অংককেইটা যোগ কৰিব লাগিব, সংখ্যাটোত থকা অংককেইটা যোগ কৰিব লাগিব। 4 + 4 8, 8 + 1 9, আৰু 9ক 3ৰে যাবনে? যাব। 3 3 গুণ 9, তাৰমানে গোটেই সংখ্যাটোকে 3ৰে যাব। 3 1 গুণ 3, 4 3 গ'ল 1, নামিল 4 হ'ল 14, 3 4 গুণ 12, 14ৰ পৰা 12 গ'ল থাকিল 2, নামিল 1, 21, 3 7 গুণ 21, আৰু চাওঁ আমি 3ৰে যায় নে নাযায়। 7 4 11, 11 1 12, অংককেইটাৰ যোগফল 12, আৰু 12ক 3ৰে যায়, 3 4 গুণ 12, তাৰমানে গোটেই সংখ্যাটোকে 3ৰে বিভাজ্য হ'ব। 3 4 গুণ 12, 14ৰ পৰা 12 গ'ল থাকিল 2, নামিল 7, 2ৰ পিছত 7 বহি কিমান হ'ল? 27, মানে কি হ'ব? 3 9 গুণ 27। এতিয়া যদি আমি পুনৰ চাওঁ, 7 7 যা 49, অৰ্থাৎ আমি কি পালোঁ? 2 দুটা পালোঁ। আমি 3 কেইটা পালোঁ? 3ও আমি দুটা পালোঁ। 7 কেইটা পালোঁ? 7ও আমি দুটা পালোঁ। তাৰমানে আমি যদি এতিয়া 1764 বৰ্গমূল উলিয়াব লাগে, তেতিয়া এই 2 দুটাৰ পৰা এটা 2 ল'ম। মানে মৌলিক যেতিয়া বৰ্গসংখ্যা এটা আমি মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ, তেতিয়া সেই বৰ্গসংখ্যাটোৰ প্ৰতিটো মৌলিক উৎপাদক একোটা জোৰত ওলায়, যেনে 2 দুটা এজোৰ, 3 দুটা এজোৰ, 7 দুটা এজোৰ। এতিয়া আমি এজোৰৰ পৰা বৰ্গমূল যদি আমি উলিয়াব লাগে এই 1764, এই এজোৰৰ পৰা বা এই দুটা 2ৰ পৰা এটা 2 ল'ব লাগিব। ইয়াত 3 কেইটা আছে? 3 স্কুৱেৰ মানে দুটা, তাৰে পৰা আমি এটা 3 ল'ব লাগিব। ইয়াত 7 স্কুৱেৰ মানে 7 কেইটা আছে? দুটা, তাৰ পৰা আমি এটা 7 ল'ব লাগিব। এতিয়া 2 3 যা 6, 6 7 যা 42, তাৰমানে 1764 বৰ্গমূল 42। এইবাৰ আমি 9216 বৰ্গমূল উলিয়াম। গতিকে 9216 বৰ্গমূল আমি কেনেকৈ উলিয়াম? মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি। তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিবলৈ আমি 9216 মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। 9216, ইয়াৰ এককৰ ঘৰৰ অংকটো কি? 6, আৰু 6ক কিহেৰে বিভাজ্য হয়? 2ৰে। 2 3 গুণ 6, গতিকে গোটেই সংখ্যাটোক 2ৰে বিভাজ্য হ'ব। 2 4 গুণ 8, 9 8 গ'ল 1, নামিল 2 হ'ল 12, 2 6 গুণ 12, তাৰপিছত কি থাকি গ'ল? 1, মিলি যোৱাৰ পিছত যদি সংখ্যাটো ভাজকতকৈ সৰু হয় আমি কিমান বাৰ দিম? 0 বাৰ দিম। 2 0 গুণ 0, নামিল 1, 2তকৈ 1টো সৰু, সেইকাৰণে 6টোও নমাই দিলোঁ, 1 আৰু 6 লাগি 16 হ'ল, 2 8 গুণ 16। এতিয়া পুনৰ আমি 2ৰে চাম ইয়াক। এককৰ ঘৰৰ অংকটো 8 2ৰে যাব। 2 2 গুণ 4, 2 3 গুণ 4, 2 0 গুণ 0, 2 4 গুণ 8, পুনৰ যাব 2ৰে। এককৰ ঘৰৰ অংকটো 4 আছে, তো 2 1 গুণ 2, তাৰপিছত 2 1 গুণ 2, 3 2 গ'লে 1, 0টো নামি 10 হ'ল, 2 5 গুণ 10, 2 2 গুণ 4, পুনৰ যাব 2ৰে। 2ৰে যদি 11ক আমি হৰণ দিওঁ, 2 5 গুণ কি হ'ব? 10, নামিব 1, 2তকৈ 1টো সৰু, নামিল 5, 2 7 গুণ 14, 15ৰ পৰা 14 গ'ল থাকিল 1, 2তকৈ 1টো সৰু, নামিল 2, 12 হ'ল, 2 6 গুণ 12।
পুনৰ 2ৰে যাব বাপৰে বাপ 2 2 গুণ 4 5 4 গেল 1 নামিল 7 1 আৰু 7 লগ লাগি হ'ল 17 2 8 গুণ 16 17 পৰা 16 গেল থাকিল 1 নামিল 6 2 8 গুণ 16 পুনৰ 2ৰে যাব বাপৰে বাপ 2 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 পুনৰ 2ৰে যাব বাপৰে বাপ 2 7 গুণ 14 2 2 গুণ 4 পুনৰ 2ৰে যাব 2 3 গুণ 6 7 6 গেলি 1 2 6 গুণ 12 পুনৰ 2ৰে যাব 2 18 গুণ 37 পুনৰ 2ৰে যাব 2 9 গুণ 18 এইবাৰ 2ৰে নাযাব 3 3 গুণ 9 2 ইয়াত কেইটা দেখা পাইছোঁ এই 2 ইয়াত এই দুটা এই এযোৰ এই এযোৰ এই এযোৰ এই এযোৰ এই এযোৰ অৰ্থাৎ 2 কেইযোৰ আছে 1 2 3 4 5 গতিকে 2 5 যোৰ আছে এই এযোৰ এই 2 যোৰ এই 3 যোৰ এই 4 যোৰ এই 5 যোৰ আৰু 3 কেইযোৰ আছে এযোৰ তো 3 স্কুৱেৰ গতিকে আমি যদি এতিয়া 9216 বৰ্গমূল উলিয়াব লাগে 2 দুটাৰ পৰা এটা 2 দুটাৰ পৰা এটা 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 আৰু 3 দুটাৰ পৰা কি এটা তো এতিয়া আমি পূৰণ দিম 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 3 গুণ কিমান 32 3 গুণ আমি 32ৰ লগত 3টো পূৰণ দিব লাগিব 3 2 গুণ 6 3 3 গুণ 9 96 96 গতিকে 9216 বৰ্গমূল হৈছে 96 এইবাৰ আমি 7746 বৰ্গমূল উলিয়াব লাগিব মৌলিক উৎপাদক বিশ্লেষণ ব্যৱহাৰ কৰি 7746 দুটা 7 দুটা 4 তো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি যদি ব্যৱহাৰ কৰিব লাগে প্ৰথমতে আমি 2ৰে হৰণ দিব লাগিব একৰ হৰণ অংকটো 4 আছে তো 2ৰে হৰণ যাব 2 3 গুণ 6 7 6 গেল 1 নামিল 7 17 হ'ল 2 8 গুণ 17 2 8 গুণ 16 17 পৰা 16 গেল থাকিল 1 আৰু একৰ পিছত 4 এই 14 হ'ল 2 7 গুণ 14 2 2 গুণ 4 আৰু 2ৰে যাব 2 1 গুণ 2 3 2 গেল 1 হ'ল 18 2 9 গুণ 18 2 3 গুণ 6 7 6 গেল 1 নামিল 2 12 হ'ল 2 6 গুণ 12 পুনৰ যদি আমি চাওঁ 2ৰে যাবই একৰ ঘৰৰ অংকটো 2ৰে ভাজ্য হয় 6 2 9 গুণ 18 19ৰ পৰা 18 গেল থাকিল 1 নামিল 3 13 হ'ল 2 6 গুণ 12 13 পৰা 12 গেল থাকিল 1 একৰ পাছত 6 সেই 2 16 হ'ল 2 8 গুণ 16 পুনৰ 2ৰে যাব 2 4 গুণ 8 9 8 গেল থাকিল 1 আৰু একৰ পিছত 6টো সেই 16 হ'ল 2 8 গুণ 16 2 4 গুণ 8 পুনৰ 2ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 পুনৰ 2ৰে যাব 2 গুণ 2 2 2 গুণ 4 2 গুণ 2 আৰু তো 2ৰে নাযাব গতিকে আমি 11ৰে দিব লাগিব 11 11 গুণ 121 2 যোৰ 2 3 যোৰ আছে আৰু 11 এযোৰ আছে 2 আছে 3 যোৰ এযোৰ 2 যোৰ 3 যোৰ আৰু 11 আছে এযোৰ 11 স্কুৱেৰ গতিকে যদি আমি 7746 বৰ্গমূল উলিয়াব লাগে 2 দুটাৰ পৰা 2 এটা 2 দুটাৰ পৰা 2 এটা 2 দুটাৰ পৰা 2 এটা কি কৈ আছোঁ 11 দুটাৰ পৰা 11 এটা এনে আমি পূৰণ দিম 2 2 গুণ 4 4 2 গুণ 8 8 11 গুণ 88 বুলিও কয় অলপমান লিখিতত গতিকে 7744 বৰ্গমূল হৈছে 88 ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি 9801 বৰ্গমূল উলিয়াব লাগিব মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰি গতিকে আমি 9801 মৌলিক উৎপাদক বিশ্লেষণ কৰিম আৰু তাৰপিছত ইয়াৰ বৰ্গমূল উলিয়াম একৰ ঘৰৰ অংকটো কি আছে 1 1ক যেহেতু 2ৰে প্ৰথমতে আমি মৌলিক উৎপাদক বুলি ক'লে প্ৰথম 2 আহে এতিয়া 2ৰে আমি চাব লাগিব একৰ ঘৰৰ অংকটো কি আছে 1ক 2ৰে সম্পূৰ্ণৰূপে যেহেতু বিভাজ্য নহয় গতিকে আমি 3ৰে চাব লাগিব
আৰু 3ৰে বিভাজ্য হয়নে নহয় সেইটো চাবলৈ আমি অংককেইটা যোগ কৰিব লাগিব 9 + 8 17 17 + 1 18 18 আৰু 18ক 3ৰে বিভাজ্য হয় 3 6 গুণ কি 18 গতিকে গোটেই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব 3 3 গুণ 9 3 2 গুণ 6 3 2 গুণ 6 দিয়াৰ লগে লগে 28 6 গেল 2 নামিল 0 20 হ'ল তাৰপিছত আমি কিমান দিম 3 6 গুণ 18 দিম আমি 18 দিলে 20ৰ পৰা 18 গেলি পুনৰ 2 হ'ল 2ৰ পিছত কি আহিব 1 21 হ'ল তো 3 7 যা 21 3 7 গুণ 21 এইবাৰ 2ৰে চাব নালাগে তোমালোকে যদি প্ৰথমৰ পৰা এনেকৈ চাই যোৱা 2 3 সেনেকৈ চাই চাই যদি তোমালোকে কিবা 11 পোৱা তো 11 পোৱাৰ পিছত তোমালোকে আৰু 2 3 বা 5ৰে চাব নালাগে গতিকে 2ৰে যিটো আমি প্ৰথমতে চাইছোঁ 2ৰে বিভাজ্য নহ'ল এতিয়া 3ৰে যোৱাৰ পিছত আৰু 2ৰে চাব নালাগে যদি আমি 2 3 এনেকৈ আৰম্ভ কৰোঁ 5 7 এনেকৈ আৰম্ভ কৰোঁ তো এতিয়া কিহেৰে চাব লাগিব ইয়াক 3ৰে চাব লাগিব 3 + 2 5 5 + 6 11 11 + 7 18 18 18ক 3ৰে বিভাজ্য হয় 3 6 গুণ 18 যেহেতু অংককেইটাৰ যোগফল 18 আৰু 18ক 3ৰে বিভাজ্য হয় তাৰমানে গোটেই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব এতিয়া 3 1 যা 3 তাৰপিছত কি হ'ল 3 1 যা 3 পিছত আমি দেখা পালোঁ এই যিটো অংক আছে আমাৰ ভাজ্যৰ সেই অংকটো ভাজকতকৈ সৰু আৰু মিলি যোৱাৰ পিছত যদি তাৰে পিছৰ যিটো অংক সেই অংকৰ যদি ভাজকটো কি হয় সৰু হয় তেতিয়া আমি কি দিম 0 দিম 3 0 যা 0 কি নামিল 2 নামিল 3তকৈ 2 কি হ'ব সৰু হ'ব সেইকাৰণে কি নামিব ইয়াত 6 26 তো কিমান হ'ব এইটো 3 8 যা 24 3 8 যা 24 26ৰ পৰা 24 গ'লে কি থাকিব 2 আৰু ইয়াত কি নামিব 7 তো 3 9 2 আৰু 7 লগ লাগি 27 হ'ল 3 9 যা 27 পুনৰ আমি চাম 9 8 17 17 1 18 18ক 3ৰে যাব তাৰমানে গোটেই সংখ্যাটোকে 3ৰে যাব 3তকৈ 1টো সৰু আমি ল'লোঁ 0 10 হ'ল 3 3 গুণ 9 10 9 গ'ল থাকিল 1 3তকৈ 1টো সৰু নামিল 8 18 হ'ল 3 6 গুণ 18 3 3 গুণ 9 পুনৰ 3ৰে যাবনে আমি চাম 3 + 6 9 9 + 3 12 12ক কি 3ৰে যাব 3 4 যা 12 3 4 গুণ 12 গতিকে এইটোকো 3ৰে যাব 3 1 গুণ 3 3 2 গুণ 6 3 1 গুণ 3 আৰু এইটোতো আমি জানো একেবাৰে সহজ 121 11 11 গুণ 121 তো 3 কেইটা আছে ইয়াত 3 আছে 2টা 3 2টা 2টা 3 2 যোৰ আছে ঠিক আছে আৰু 11 কেইযোৰ আছে 11 আছে এযোৰ গতিকে আমি যদি 9801ৰ বৰ্গমূল উলিয়াব লাগে এই জোৰবিলাক ভাঙি এটা এটা লিখিব লাগিব 3 2টাৰ পৰা এটা 3 2টাৰ পৰা এটা 11 2টাৰ পৰা এটা আৰু 3 3 গুণ 9 9 11 গুণ কিমান 99 99 অৰ্থাৎ 9801ৰ বৰ্গমূল হৈছে 99